আবিদ আজাদের কোরবানির বিৰোধিতা কৰি বৈদ্যুতিক মাধ্যমত প্ৰচাৰ কৰা সম্পৰ্কত ৰাজা ফাউণ্ডেশ্যন অসমৰ প্ৰতিক্ৰিয়া। ইছলামত কোৰবানী নাই বুলি মত প্ৰকাশ কৰা আবিদ আজাদক প্ৰত্যাহ্বান জনাই মত প্ৰকাশ কৰিলে ৰাজা ফাউণ্ডেশ্যন অসমে। ইছলামৰ ওপৰত গভীৰ অধ্যয়ন নোহোৱাকৈ মত প্ৰকাশ কৰি সমাজক বিভ্ৰান্তি নকৰিবলৈ আহ্বান জনালে ৰাজা ফাউণ্ডেশ্যন অসমৰ মুখপাত্ৰ আজমল হুছেইনে। ইছলামত কোৰবানী নাই, কেৱল হজীসকলেহে আৰবত কোৰবানী কৰিব পাৰে। আৰু হজৰত ইব্ৰাহিম আলাইহিছ ছালামৰ পুত্ৰ ইছমাইল আলাইহিছ ছালামক হজৰত ইব্ৰাহিম আলাইহিছ ছালামে কোৰবানী কৰিছিল। আৰু সেই কোৰবানীৰ পৰিৱৰ্তে এটি দুম্বা বা ভেড়া ছাগলীহে কোৰবানী হৈছিল। এয়া এক অলৌকিক ঘটনা, অবিশ্বাস্য ঘটনা। আৰু সেই পৰম্পৰাৰে ইছলাম ধৰ্মই আজিলৈকে কোৰবানী কৰি আছে। এই ভিডিঅ' এটা প্ৰচাৰ কৰিছিলে আবিদ ৰাজা নামৰ এজন ব্যক্তিয়ে। আমি তেখেতৰ কথাখিনি ৰাজা ফাউণ্ডেশ্যন অসমৰ তৰফৰ পৰা গৰিহণা দিছোঁ, তেখেতক সম্পূৰ্ণ তেখেতৰ কথাখিনি বিৰোধিতা কৰিছোঁ। আৰু গৰিহণা প্ৰকাশ কৰি আমি তেখেতক এটা প্ৰত্যুত্তৰ দিছোঁ। প্ৰত্যুত্তৰ মানে আমি কেইটামান তেখেতলৈ আমাৰ প্ৰশ্ন থাকিলে, যদি তেখেতৰ সামৰ্থ্য হয় আমি ভাবিছোঁ তেখেতে আমাৰ এই প্ৰশ্নকেইটাৰ উত্তৰ দিব। প্ৰথম কথাটো হ'ল যে তেখেতে ভাবি লৈছে বা তেখেতে অধ্যয়ন কৰি গম পোৱা বুলি কৈছে যে ইছলামত কোৰবানী আচলতে নাই। আমাৰ তেখেতলৈ প্ৰথম প্ৰশ্নটো হ'ল যে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক আমাৰ নবী, বিশ্ব নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহে যে শেষ নবী কৰি পঠাইছিলে, ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কৰি পঠাইছিলে, এই কথাটো তেখেতে মানে নে নামানে? যদি তেখেতে নামানে আমাৰ ক'বলগীয়া একো নাই। দ্বিতীয় কথাটো হ'ল যে এই পবিত্ৰ যি কোৰবানী, এই কোৰবানীটো ইছলাম ধৰ্মত আছে। ইছলাম ধৰ্মৰ মহানবী, ইছলাম ধৰ্মৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ দিনৰ পৰা কোৰবানী চলি আহিছে। তেখেতে নিজেই কোৰবানী কৰিছে আৰু গোটেই বিশ্বৰ মুছলিম জগতক কোৰবানী কৰিবলৈ তেখেতে আদেশ নিৰ্দেশ দিছে। এই কথাটো তেখেতৰ অধ্যয়ন নাই বুলি আমি ধৰি লৈছোঁ। আৰু পবিত্ৰ কোৰাণত কোৰবানীৰ কথা উল্লেখ থকাৰ পিছতো তেখেতে কোৰবানী নাই বুলি কৈছে। গতিকে আমি ধৰি লৈছোঁ যে তেখেতে জ্ঞানশূন্য। গতিকে কোৰাণত বা ইছলাম ধৰ্মৰ অধ্যয়নত তেখেত একেবাৰে জ্ঞানশূন্য। গতিকে তেওঁৰ দৰে এনেধৰণৰ ব্যক্তিবিলাকে এই ধৰণৰ মন্তব্যৰ পৰা আঁতৰি থকাই ভাল। কাৰণ এই ধৰণৰ মন্তব্যই, এনেধৰণৰ অধ্যয়ন নথকা ব্যক্তিসকলে, এনেধৰণৰ জ্ঞানশূন্য ব্যক্তিবিলাকে মন্তব্য আগবঢ়ালে বিভিন্ন ধৰণৰ সমাজত বিঘপাস্পা হ'ব পাৰে, সমাজত মতবিৰোধ হ'ব পাৰে আৰু সমাজ বিশৃংখল হ'ব পাৰে। গতিকে এই ধৰণৰ কথাৰ পৰা তেওঁলোক আঁতৰি থকাই ভাল। আমি গোটেই তেখেতৰ ভিডিঅ'টো চাইছোঁ আৰু তেখেতৰ ভিডিঅ'টোত আমি কেইটামান কথা স্পষ্ট হৈছে। আমি ভাবিছোঁ যে তেখেতে নিজকে এজন অধ্যয়নশীল ব্যক্তি হিচাপে সমাজত প্ৰচাৰ পাবলৈ তেখেতে এই ভিডিঅ'টো কৰিছে। কিন্তু কথাটো হ'ল তেখেতে যে অধ্যয়নশীল ব্যক্তি, সেই কথাটো অধ্যয়নশীল ব্যক্তি যে পৰিচয় দিবলৈ গৈছে তেখেতে যেন অধ্যয়নশীল ব্যক্তি নহয়, সেই কথাটোৱে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশেষকৈ বুজি পাব। কাৰণ প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকে জানে যে কোৰবানী ইছলাম ধৰ্মৰ লোকসকলৰ ওপৰত ৱাজিব। সেইসকলৰ ওপৰত যিসকলে কোৰবানী দিব পাৰে বা যিসকলৰ সামৰ্থ্য আছে সেইসকলৰ ওপৰত ৱাজিব। এই কথাটো তেখেতে কোৰাণত নুই কৰিছে, হাদিছত নুই কৰিছে। গতিকে তেখেতে ইছলাম ধৰ্মৰ ওপৰত একেবাৰে জ্ঞানশূন্য বুলি আমি তেখেতক ক'ব বিচাৰিছোঁ। দ্বিতীয় কথাটো হ'ল কোৰবানীৰ জৰিয়তে ইছলাম ধৰ্মাৱলম্বী লোকসকলে জীৱ, যাক আমি পবিত্ৰ কোৰবানীত জীৱ মানে জবেহ কৰা বুলি কয়, তেখেতে হত্যা বা বধ কৰা বুলি কৈছে। গতিকে এইটো অপৰাধ বুলি তেখেতে মুছলিম বিশ্বজগতক এটা অপৰাধ বুলি ক'ব বিচাৰিছে। গতিকে তেখেতে এই যে কোৰবানীৰ জৰিয়তে ইছলাম ধৰ্মৰ লোকসকলে অপৰাধ কৰি থকা বুলি যে ক'ব বিচাৰিছে, ইয়াৰ জৰিয়তে তেখেতে সমাজত কি সংস্কাৰ আনিব বিচাৰিছে? নে তেখেতে কিবা ব্যক্তিগত লাভালাভ এটা বিচাৰিছে? তেখেতে যে ব্যক্তিগত লাভালাভ এটা বিচাৰিছে বা সমাজত যে এজন মানে মুদাফুটা অধ্যয়নশীল ব্যক্তি, এজন সমাজ সংস্কাৰক হ'ব বিচাৰিছে, এই কথাটো স্পষ্ট হৈ হ'ব বিচাৰিছে। যদি তেখেতৰ কিবা তথ্য আছে, তেখেতে যদি অধ্যয়ন কৰে, পুৰা অধ্যয়ন কৰিলে যদি প্ৰত্যাহ্বান গ্ৰহণ কৰিব বিচাৰে আমাৰ লগত, ৰাজা ফাউণ্ডেশ্যনৰ লগত তেখেতে প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে, মুখামুখি কৰিব পাৰে। আমি তৈয়াৰ আছোঁ, আমি ৰেডি আছোঁ তেখেতক এই প্ৰত্যাহ্বান দিবৰ কাৰণে। আৰু তেখেতক এটা কথা কৈছোঁ, তেখেতৰ ভিডিঅ'টোৰ লগত বহুত মানুহে ইমান কমেণ্ট কৰিছে যে স্পেইনত, ডেনমাৰ্কত ইত্যাদিবিলাকত বিভিন্ন ধৰণৰ সাগৰীয় হওক, ডলফিন হওক ইত্যাদিবিলাক মানে কাটে বা মাৰে বা মাংস ভোজন কৰে। আৰু গোটেই পৃথিৱীতে বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে, বিভিন্ন জাতি জনগোষ্ঠীয়ে মানে ধৰ্মীয় পৰম্পৰাৰে এনেধৰণৰ জীৱবিলাক মানে বধ কৰে বা বলি দি আহিছে।
ইয়াৰ ক্ষেত্ৰত ইছলাম এটা সুকীয়া ইছলামে কোনোদিনে জীৱ হত্যা কৰাৰ কথা কোৱা নাই কিন্তু কোৰবানীৰ নিৰ্দিষ্ট দিনত কোৰবানী কৰাৰ কাৰণে হাদিছত আছে পবিত্ৰ কোৰাণত আছে গতিকে ই কেতিয়াও নুই কৰিব নোৱাৰি গতিকে আমি ৰাজা ফাউণ্ডেশ্যন অসমৰ তৰফৰ পৰা সমগ্ৰ মুছলমান বিশ্বজগতলৈ আমি অনুৰোধ থাকিল এই ধৰণৰ বিভ্ৰান্তিকৰ বক্তব্য দিয়া ব্যক্তিসকলৰ পৰা আপোনালোকে আঁতৰত থাকক কাৰণ এইবিলাক সমাজৰ এক প্ৰকাৰ ব্যাধি গতিকে এওঁলোকে সমাজৰ মাজত মানে এটা বিষপাস্প ছটিয়াই ইয়াৰ পৰা কি হলে গতি কৰিব সেই কথাটো তেখেতে উপলব্ধি কৰিব পৰা নাই গতিকে নিজকে অধ্যয়নশীল ব্যক্তি বুলি সমাজত পৰিচয় দিবলৈ গৈ তেখেত যে জ্ঞান শূন্য সেই কথাটো স্পষ্ট হৈ পৰিছে গতিকে অধ্যয়ন নোহোৱাকৈ ইছলাম ধৰ্মৰ ওপৰত মন্তব্য দিয়াটো উচিত নহয় আৰু আমি তেখেতক এটা কথা কৈছো যে ইছলাম কেইটামান বস্তুকে নিৰ্দিষ্ট চাৰিটা বস্তুৰ ওপৰত চলে এটা হ'ল প্ৰথম কথা হ'ল পবিত্ৰ কোৰাণ হাদিছ ইজমায়ে উম্মত আৰু কিয়াছ এইকেইটা বিষয় তেখেতে অধ্যয়ন কৰক তাৰপিছত তেখেতে মন্তব্য ৰখাটো ভাল গতিকে আমি ৰাজা ফাউণ্ডেশ্যন অসমৰ পৰা তেখেতৰ আটাইখিনি কথা ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু তেখেতক অনুৰোধ জনাম যে তেখেতে প্ৰকৃতাৰ্থত যদি কিবা ইছলাম ধৰ্মৰ ওপৰত যদি ইছলাম ধৰ্মৰ লোক বুলি নিজকে ভাবে তেনে ইছলাম ধৰ্মৰ ওপৰত মানে অধ্যয়ন কৰক আৰু মহানবী সাল্লাল্লাহু আলাইহি সাল্লামক তেখেতে মানি লওক আৰু তেখেতৰ আদেশ আৰু নিষেধবোৰ ভালকৈ অধ্যয়ন কৰক আৰু পবিত্ৰ কোৰাণক ভালকৈ অধ্যয়ন কৰক